নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কলৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। সৰুৰে পৰা ফুটবল খেলিছোঁ, সেয়েহে দেহৰ গঠনে ছোৱালী বোৱাৰী সকলোকে পাগল কৰিব পৰা ভিতৰ আছিল। আজি মোৰ জীৱনত ঘটা এটা ভাল লগা ঘটনা আপোনালোকলৈ আগবঢ়ালোঁ। ঘৰৰ মানুহ বুলিলে দেউতা আৰু ময়েই। আবেলি ঘূৰি আহোঁ। মই তাইক পেহী বুলি মাতিছিলোঁ। বয়স 32 মান হ'ব। দেখাত বৰ ধুনীয়া আৰু ছেক্সি আছিল। ডাঙৰ ডাঙৰ দুটা দেখিলোঁ পিটিকিব মন যায়। টিপনা দুটাও বৰ ডাঙৰ আছিল। তাইৰ অংগী ভংগী দেখিলে জোন কৰ্মী যেন লাগে, কিন্তু আমাৰ সেইবোৰ কোনোদিনে জানিব দিয়া নাই। জীয়েকৰ বয়স 13 বছৰ। নাম প্ৰীতি। গাখীৰৰ দৰে বগা, নতুনকৈ বাঢ়ি অহা জোঙা দুটা দেখিলে কামুৰিব মন যায়। তাইৰ বোৰ ছেক্সি আছিল আৰু সৰু কাপোৰবোৰ বেছিকৈ পিন্ধিছিল। মোক দাদা বুলি মাতে, ময়ো ভণ্টি বুলি মাতোঁ। তাইক প্ৰথম দিনা দেখাৰে পৰা ৰাতি তাইৰ কথা ভাবি হাত মাৰিছিলোঁ আৰু এদিন হেঁপাহ পলুৱাই চুদিবলৈ আশা পুহি ৰাখিছিলোঁ। তাই যেতিয়া স্কুললৈ যায়, মই প্ৰায়ে তাইৰ বাহিৰত শুকাবলৈ দি থোৱা পেণ্টিবোৰ আনি হাত মাৰি মালপানীবোৰ লগাই আকৌ শুঙাবলৈ দি থৈছিলোঁ। হঠাৎ পেণ্টিখনৰ হাত দি দেখিলে কিবা লাগি আছে। তাই বহু সময় চাই থাকি এবাৰ শুঙি চালে, তথাপি যেন ধৰিব পৰা নাই এয়া কি। আকৌ এবাৰ শুঙি চাই সেইখন ধুবলৈ লৈ গ'ল। এইবোৰ দেখি মই বৰ উত্তেজিত হৈছিলোঁ আৰু তাইক চুদিবলৈ পাগল হৈ পৰিছিলোঁ। তেতিয়াৰে পৰা ভাবি আছিলোঁ ইয়াক কেনেকৈ চোৰাণ দিয়া যায়। ভাবি হাত মাৰি দিনবোৰ পাৰ কৰিছিলোঁ। কিবা এটা কামত দেউতাক কিছুদিনৰ বাবে বাহিৰলৈ গৈছিল। এতিয়া ঘৰৰ মই অকলে, লগত ভাড়া থকা মাক জীয়েক। মাকে মোক সদায়ে কৈ যায়, ভণ্টিক অকণমান চাবাচোন, মোৰ আহোঁতে পলম হ'ব। তোমাৰ দেউতাও ঘৰত নাই, পাৰিলে একেলগে থাকিবা। মই ক'লোঁ হ'ব পেহী, চিন্তা কৰিব নালাগে, মই আছোঁ। তাই ওলাই গ'ল। মই মনে মনে ভাবিলোঁ বহুদিনৰ আশা পূৰণ কৰাৰ এটি সোণালী সুযোগ। এইবাৰ তাইক মানে প্ৰীতিক চুদিমেই চুদিম। কিন্তু কেনেকৈ ভাবি মোৰ কাম আৰম্ভ কৰিলোঁ। দুপৰীয়া ড্ৰয়িং ৰুমত চফাত বাগৰি মোবাইলত গেম খেলি আছিলোঁ। তেতিয়াই প্ৰীতি সোমাই আহিল। তাই ক'লেও পাৰিম দিয়া আৰু মূৰৰ জোৰৰ কাষতেই বহিল। মই দি দিলোঁ। তাই মিনি স্কাৰ্ট পিন্ধি আহিছিল। তাইৰ ভৰিৰ দুখ বাৰীডাল ধৰফৰাই ধৰিছিল। মই আৰু ওচৰ চাপি তাইৰ পিঠিত হাত থৈ গেমটো শিকাই দি আছিলোঁ। তাই নাজানাকৈয়ে মই তাইৰ আঁঠুৰ পৰা ওপৰলৈ দুবাৰমান হাত ফুৰালোঁ। তাই চাগে গম পাইছিল আৰু মোবাইলটো মোক দি যাওঁ বুলি কৈ ওলাই গ'ল। মই আৰু কণ্ট্ৰল কৰিব পৰা নাই। এনে লাগিছিল যেন মোৰ জোৰ কৰি হ'লেও তাইক এবাৰ চুদোঁ। বহুত কষ্ট কৰি নিজকে চম্ভালিলোঁ। নেক্সট ডে তাই যেতিয়া স্কুলৰ পৰা অহাৰ সময় হ'ল, তাই বাথৰুমত সোমাই লেংটা হৈ গা ধুব ধৰিলে আৰু দৰজাখনো লক কৰা নাছিলোঁ। তাই আহি দৰজা খুলি মোক দেখিলে মোৰ বাইডাল পূৰা থিয় হৈ আছিল। লাজ পাই তাই ভিতৰত দৌৰ দিলে। মই গা ধুই ওলাই আহিলোঁ। তাই বাথৰুমত সোমাল। অলপ পিছত মই তাইৰ ৰুমলৈ গ'লোঁ আৰু তাইৰ ওচৰতে বহি চৰি ক'লোঁ। তাই একো নজনাৰ দৰে কিয় বুলি সুধিলে। মই ক'লোঁ তেতিয়াৰ ঘটনাটোৰ বাবে। তাই একো নহয় বুলি ক'লে। মই আকৌ ক'লোঁ তোমাক কথা এটা ক'বলৈ আছিল। তাই ক'লে কি কথা, পিছত ক'ম বুলি মই ওলাই আহিলোঁ। সন্ধিয়া মই ছাদত বহি পুৰণ ভিডিঅ' চাই আছিলোঁ। পিছফালৰ পৰা কাৰোবাৰ অহা যেন লাগিল। মই ভাবিলোঁ প্ৰীতি আহিছে, ভালেই হ'ল দিয়া, আজি এৰাত নাই। মই পেনৰ চেইনডাল খুলি বাইডাল উলিয়াই ল'লোঁ আৰু লাহে লাহে ভিডিঅ' চাই ভাইটি তুমি এইবোৰ কি কৰিছা? মই জঁপিয়াই বহাৰ পৰা উঠি দেখোঁ জীয়েক নহয়, মাকহে আহিছে। মই দুয়োটাৰে বাইডাল ঢাকি ধৰি ক'লোঁ পেহী আপুনি ইয়াত। তাই অলপো সংকোচ নকৰি ক'লেও কিয়, বেয়া পাইছা নেকি? মই নাই নহয় মানে। তাই হাঁহি দিলে আৰু ক'লে একো নহয় দিয়া, ডেকা ল'ৰা এইবোৰ সাধাৰণ কথা।
চাওঁ কিমান ডাঙৰ হৈছে বুলি কৈ মোৰ হাত দুখন আঁতৰাই দিলে। মোৰ 7 ইঞ্চি ব্ৰাইডাল মিৰৰছৰ দৰে তাইৰ আগত ওলাই পৰিল। ৱাও, ইমান ডাঙৰ বুলি কয়। তাই মোৰ মুখৰ পিনে চাই মিচিকে হাঁহি লাহে লাহে হাতেৰে মোৰ বাৰীডাল পিটিকিব ধৰিলে। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।